আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো মই আজি কথা পাতিম কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ এখন পেপাৰৰ মডেলৰ বিষয়ে আৰু যিসকল শিক্ষাৰ্থীয়ে এইবাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিত পঢ়ি আছে সেই সকল শিক্ষাৰ্থীৰ প্ৰতিটো মডেলে ওপৰত দিয়া লিংকত গৈ আপোনালোকে পাব যদি কাৰোবাৰ এই মডেলৰ প্ৰয়োজন হয় তেনেহলে ওপৰত দিয়া লিংকত ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব তো এইখনে হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ এখন পেপাৰ তো যিসকল শিক্ষাৰ্থী এইবাৰ সেকেন্ড সেমিষ্টাৰত অসমীয়াত 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী কোৰ্স কৰি আছে সেইসকল শিক্ষাৰ্থীয়ে এইখন পেপাৰ সহায়ক হিচাপে ক্ৰয় কৰিব পাৰে তো এই পেপাৰখন লিখিলে কোনে তো এই পেপাৰখন লিখিছে ওপেন ইউনিভাৰ্চিটি টিচাৰ্স গ্ৰুপে আৰু পাবলিশ কৰিছে ইউনিয়ন বুক পাবলিকেশনে তো এইখন পেপাৰত মুঠ অধ্যায় আছে 14টা যেনে প্ৰথম অধ্যায় হৈছে লোক সংস্কৃতিৰ সাধাৰণ আভাস দ্বিতীয় অধ্যায় হৈছে অসমীয়া লোক সংস্কৃতিৰ শ্ৰেণী বিভাজন তৃতীয় অধ্যায় হৈছে বড় অসম সমন্বয় আৰু সমাহৰণ চতুৰ্থ অধ্যায় হৈছে অসমীয়া লোক সংস্কৃতিত বিভিন্ন নৃগোষ্ঠীয় উপাদান পঞ্চম অধ্যায় হৈছে অসমীয়া লোক সংস্কৃতিত অষ্ট্ৰিক আৰু মংগোলীয় উপাদান ষষ্ঠ অধ্যায় হৈছে অসমীয়া সংস্কৃতিত টাই উপাদান সপ্তম অধ্যায় হৈছে অসমীয়া সংস্কৃতিলৈ মুছলমানসকলৰ অৱদান অষ্টম অধ্যায় হৈছে অসমৰ প্ৰাচীন ধৰ্মীয় পৰম্পৰা নৱম অধ্যায় হৈছে অসমৰ নৱবৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতি দশম অধ্যায় হৈছে অসমৰ স্থাপত্য ভাস্কৰ্য আৰু পুথি চিত্ৰ একাদশ অধ্যায় হৈছে বিশ্বায়ন আৰু অসমীয়া সংস্কৃতি দ্বাদশ অধ্যায় হৈছে গৱেষণা প্ৰণালী পৰিচয় ত্ৰয়োদশ অধ্যায় হৈছে গৱেষণাৰ আঁচনি সাৰ চতুৰ্দশ অধ্যায় হৈছে গৱেষণাৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ তো যিসকল শিক্ষাৰ্থীয়ে এইখন পেপাৰ ক্ৰয় কৰিব বিচাৰে সেই সকল শিক্ষাৰ্থীয়ে ওপৰত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে এইখন পেপাৰ ক্ৰয় কৰিব পাৰে নাইবা ওপৰত দিয়া লিংকত ক্লিক কৰি অনলাইনত অৰ্ডাৰ কৰিব পাৰে আৰু যিসকল শিক্ষাৰ্থীয়ে মোৰ এই ভিডিঅ'টো ফেসবুক পেজতে চাই আছে সেই সকল শিক্ষাৰ্থীক মোৰ এই পেজটো ফলো কৰিবলৈ আৰু যিসকল শিক্ষাৰ্থীয়ে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলতে চাই আছে সেই সকল শিক্ষাৰ্থীক মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু লগতে বেল আইকনটো বজাই থবলৈ অনুৰোধ জনোৱা হ'ল যাতে মোৰ প্ৰতিটো ভিডিঅ' অতি সোনকালে পোৱাৰ বাবে ধন্যবাদ জয় আই অসম আজিলৈকে এইখিনি